পেটিছ যি কি নহওক ভাল নাপাওঁ আমি পেটিছ খাই তোমালোকৰ দুটা কানো লৈ আহিব মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ এতিয়া বলক মাঘেৰিটা যাওঁ মাঘেৰিটা জিও কাৰণে কিবা কিবি ল'ম নাই আমাৰ জিও কাণখন গোন্ধাইছে সেইকাৰণে কিবা কিবি আনোগৈ দেই মুম্বাই আমাৰ জোনাক মুম্বাই যাব তুমি মুম্বাই মুম্বাই যাম ইয়াক ৰখাব নোৱাৰো তই ইয়াক লৈ গৈছিলে উৎপাত কৰিব ৰাস্তা সঁচাকে একো নহয় ধুনীয়াকৈ চাই যাব এতিয়া ডগ চাব নে এতিয়া ইয়াত এতিয়া উৎপাত কৰিব একদিনত কালিয়েতো শু আছিলো কৈ দিয়া কিবা এটা হাই গাইজ কি খবৰ লাগে হাই গাইস কি খবৰ চেনেলটো ছাবস্ক্ৰাইব চেনেলটো ছাবস্ক্ৰাইব আমি চেনেলটো ছাবস্ক্ৰাইব চেনেলটো সাবস্ক্ৰাইব আৰু লাইক আৰু কমেন্ট কৰিবা আৰু নিকিতা সময় সেবে লগাই দিলে হৈ যাব নিকিতা চাংমাই 7 আগতে 6 तू खोल पे है क्या 7 बार निकिता সময় 7 ওকে যোনে লাইক আৰু সাবস্ক্ৰাইব কমেন্ট নাই কৰা কৰি দিয়া বেটাইটো কৈছে এফালে গাই উলিয়াবলৈ যোৱাৰ কাৰণে জীৱে ধৰি ৰাখি থৈ দিছে দেখিছে নাই নহ'লে জীৱ পলাব এইফালে চাই আছে জীৱে জীৱ ধৰি ৰাখি থৈ দিছে আমাৰ জীৱ কালাৰটো কেনেকুৱা লাগিছে জীৱ কালাৰ কৰি দিছিলোঁ যোৱা মাঘেৰিটা ওলাইছোঁ জিও কাৰণে বস্তু আনিবলৈ মুম্বাই বেটাই বোলে মুম্বাই যায় দেই আমি কিন্তু মাঘেৰিটা যাওঁ জিও অলপ বস্তু আছে আনিবলৈ যাওঁ ইয়াৰ লগত ভাইটি গৈছে ভিউটো দেখা দিয়ক এইফালে চক কি ধুনীয়া মজা এইফালে এইডোখৰ IOC জেনেৰেল অফিচ হয় ঘৰটো থাকিয়ে আহিলে তুমি নকৰিলা আকৌ মই কৈছোৱে আকৌ ভিডিঅ'টো কৰোঁ বুলি হ'ব দিয়া আহিব সময়ত পানী ওলাই থাকে নাই আমি ডিগবৈ ক্লাবত পাইছোঁহি এইডোখৰ হয় ডিগবৈ ক্লাব হয় বেটাক অকল গান শুনিব লাগে অকল গান অকল হিন্দী গান হয় না কি তুমি কি অসমীয়া গান কিয় নুশুনা অসমীয়া গান শুনিব লাগে এইটো হিন্দী গান নহয় এইটো কিয় হিন্দী গান নহয় এইটো হিন্দী গানটো হিন্দী শুনিব লাগে এইফালে বুদ্ধ মন্দিৰ গোলাই আমি গোলাই বুদ্ধ মন্দিৰ পাইছোঁহি এতিয়া আহি IOC টাৰ্মিনেল পালোহি ইয়াতে কি কি কৰে ইয়াতে পেট্ৰল আৰু ডিজেল লোড হয় ইয়াতে পেট্ৰল আৰু ডিজেলত লোড
হয় বোলে টেংকাৰ আৰু ট্ৰেইনতো হয় নেকি লুট মানে চৰি কৰে হিন্দীত কয় চৰি লুট মানে বোলে চৰি কৰে ন ৰুটি পাইছিলে কি ধুনীয়া পৰিৱেশ চোন এইফালে বাগান এইফালে বৰষুণ দিছে নেকি এতিয়া এডোখৰ কি হয় বৰগোলাই নহয় কি হয় এডোখৰ পাৱে হয় ডিগবৈত কিন্তু বৰষুণ নাই দিয়া আকৌ পাৱেডোখৰ বহুত বৰষুণ দিছে মানে এখনে খুন্দা মাৰিব লৈছিলে অলপ বাকী দেই শুনিছা আজিও তোমাৰ বস্তু আনিবলৈ যাওঁতে গাড়ী এখন এনেকে মাৰিব লৈছিলে আৰু আমাৰ বেটাটো এইফালে গ্লাছতে লাগিলে ভিডিঅ'টো মই কেপচাৰ কৰা নাই গাড়ীত উঠিলে বোলে মোবাইলটো চাই গ'লে বেয়া পায় কি কাৰণত বেয়া পায় কৈ দিয়া আকৌ চকু বিষায় তাৰপিছত চাব লাগে আগফালে কি গাড়ী আহিছে কি আহিছে ৰাস্তাবোৰ চাব লাগে ৰাস্তাবোৰ চিনি পাব লাগে মোবাইলটো চাই গ'লে ৰাস্তা ক'ত চিনি পাব সেইকাৰণে ৰাস্তা চিনি নাপায় মই চাই গৈছোঁ আচলতে মই কি হয় গাড়ীত উঠাৰ লগে লগে চিৰিয়েল চাই যাওঁ এইটো কাৰণে মোক কৈছে আজি অকণমান বাকী গাড়ী এখনে আকৌ খুন্দা মাৰিবৰ কাৰণে সেইটো কাৰণে কৈছে আৰু এইটো এটা বাহানা ওলাই গ'ল এইডোখৰ পাৱে ন পাৱে বৰষুণ দি আছে দিহিং এডোখৰ আমি এতিয়া দিহিং পালোহি দিহিঙতো বৰষুণ দিলে ইয়াতো এতিয়া আমি বৰষুণ পিছে আমি পোৱা নাই কিন্তু বৰষুণ জাক দিলে ইয়াত ডিগবৈত এতিয়ালৈকে বৰষুণ দিয়া নাই হয়তো ডিগবৈ পাবগৈ আৰু বৰষুণ জাক নে কি কোৱা বৰষুণ জাক ডিগবৈ পাবগৈ চাগে ন এতিয়াতো মাৰ্ঘেৰিটাত দি আছে ডাঙৰে দিছিলে বৰষুণ জাক গান গাবলৈ নিদিয়ে মই মুখৰ ওচৰহে কৰিবলৈ গান লগাইছিলোঁ বেটাক হেৰি গান শুনিবলৈ বহুত খং উঠাই দিলা এতিয়া মই শুনিম গানটো বেটা বোলে বহুত খং উঠি গৈছেগে কি হ'ল গাড়ীখন হেৰি কৰি থাকোঁতে মানে অকণমান লাগিবই লৈছিলে বেটা ইফালে এই গ্লাছত লাগিলেগে মূৰটো গৈ পিনি আমাৰ জিও বাহিৰলৈ ওলাই আহিছে ফুৰিবলৈ পাইছে যে কিমান ভদ্ৰকৈ বহি আছে কিন্তু ইমান ভদ্ৰও নহয় আকৌ বহুত উৎপতীয়া হয় না জিও হয় ন দাদা আমাৰ লগত যাব তুমি ভিতৰতে সোমাই থাকিবা গান শুনি শুনি দেই অকল জিও বস্তুহে লওঁ কৰিবলৈ নিদিছা মই পাগল হৈ গ'লো জিও বস্তু নিবৰ কাৰণে আচলতে আমি জিওক ইয়াৰ পৰাই নিছিলোঁ এই বস্তু ল'ম আৰু কিবা কিবি তোমাৰ জিওক দেখোন নাই সোমাই লাগে হাল্লা বাই বাই জিও হাল্লা বহুত হয় না কি আছে চাওঁ পপি গানে কিনা হৈছে যদি আৰু বেলেগ লোৱা পপি গানে আগৰ লোৱা নাই আৰু কেনেকুৱা হৈছিলে আগতে চু কৰি ল'ব নহয় ৰেট এটা লৈছিলোঁ চু কৰি লৈ গুচি গ'লে আকৌ এতিয়া ল'ব আহিছে কি ল'বা তুমি জিও কাৰণে এইফালে কৈ দিয়া কি ল'বলৈ আহিলা জিঅ'ৰ কাৰণে নোমখিনি পাই ডাঙৰ নিচিনা লাগে সৰু
কপি কাৰণে লগ কৰি দিলা এইটো ফনে আমাৰ জিও ফনে বহুত নোম ভৰে তাৰ অ যা এ লেতেৰা নোমটো নহয় নোম সেই লেতেৰা নোমটো ইয়াত খুলিব পাৰি ন খুলিছে জানা নেখাই বুলি নকবা আৰু নেখাই বুলি ক'লে য'ত নেখাই বুলি কওঁ তাতে খাই গৈ তুমি লাজ পাবা নিমখে ভাত খাইগে গৈ তুমি মাছ মাংস দিয়া আমি কেতিয়াও নকবা দাদা আহিব পাপা সেইটো হয় না চব কৰি দিলে ওলাই যাব ন তাৰ মুখে এনেকে কৰি দিলে নেখালে দুটো লাগে এদিন যায় ন 550 টকা কাৰণে বস্তু कोई your reaction show finally বহুত জোৰ আছে দেই দোকানটো যাবা যে হা ষ্টপ হয় আটো কেনেকা পলাই ভিতৰত দেখা নাই তুমি ভয় কৰে বুকে 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 কিন্তু এৰি ক্লিপটো ডালিছ ন বো যেতিয়া আহে নহয় বিৰাট ভয় আৰু বেলেগ কুকুৰ নিচিনা নহয় নহয় সেইটো কাৰণে কওঁ যে একো নকয় বুলি মস্ত ভয়টো এইটো মস্ত ভয়টো আমি এতিয়া জিও বস্তু লৈ পিনি মাঘেৰিটাৰ পৰা ওলাইছোঁ ডিগবৈলৈ আচলতে দোকানখনৰ ভিতৰত ভিডিঅ' কৰিবৰ কাৰণে নালাগে বুলি ক'লে নালাগে মানে কি আৰু তেওঁ এতিয়া আমি ডিগবৈ গৈ আছোঁ বেকাৰী গৈ তথাপিও ডাইৰেক্ট ক'বা না বেকাৰী আমি গাঁৱৰ সমাজৰ পৰা আহিছোঁ ন তো বেকাৰী বুলি ক'বা আমি গৈ আহোঁ আমি গাঁৱলীয়া ছোৱালী হয় আমাৰ জিও আচলতে গাড়ীখন মানে ৰখোৱা হ'ল ৰুল ল'বৰ কাৰণে গৈছে গৰমত সি থাকিব পৰা নাই চাওকচোন এচিটো বন্ধ কৰি থৈছিলে ন গৰমত থাকিব পৰা নাই ইমানেই গৰম ঘৰত আচলতে এচিত থকা যে আৰু তোমাৰ কাৰণে কেক সেইটো কাৰণে কি ল'লা এয়া ৰুল না নহয় মই ক'লোৱে তোমাক ইয়াত নেপায় সেই বস্তুটো তুমি বাৰ গুচি আহিব লাগিছিলে পপকেইটা কি খাই নোপোৱাগতে লৈ আহিছা পপ নহয় পেটিছ যি কি নহওক ভাল নাপাওঁ আমি পেটিছ খাই তোমালোকৰ দুটা কানো লৈ আহিব লাগিছিলে আকৌ মই নাখাওঁ বেকাৰীৰ লগত সেইকেইটা বস্তু খাব লাগিছিলে সেইটো কাৰণে মই বাৰ বাৰ কৈ আছিলো যে বেকাৰী ৰুল নাপায় গৰু এটা আছে ৰুল কিনিবা হৈ গ'ল কিনি দিম ইমান হেৰি কৰি হালা কৰি লাভ নাই নহয় ইমানকেইটা আনিও আনিছো খাব পাৰিলে খাবা আকৌ আমি ৰাতি লাগে হ'লে ভাতে নাখাম জানা আছে এইটো খাবা নহয় বেকাৰী লৈ আহিছে পপ লৈ আহিছে পপ মই কৈছিলো যে ৰুল খাম আৰু লৈ আহিছে পপ মই যাম নহয় মই কৈছিলো যে বেকাৰী তেনেকুৱা বস্তু নাপায় এতিয়া কেক খাবা কেক বেটা তুমি ইয়াত খাবা ঘৰত খাম মজাকে গৈ খাই লৈ ইয়াতে বেজি দেবা এই তাতে খাম দাদা ঘৰত আকৌ পচৰি দি চাহ খাম এই হৈ যাব এইটো পৰা কাম চলি যাব কচৰিও আনিছানে তাতে খাম গৈ মেলি কচৰিও আছে এই তাতে খাম এই নহয় তাতে কাম কৰি মেলি মজাকে তাত মজাকে বহি মেলি খাবলৈ পাৰিম ন
টেবুলত সজাই সজাই মেলি ডাইৰেক্ট নৰ্মেলি খাই লওঁ ডিগবৈৰ পৰা আহি আমি এতিয়া পাৱৈ টি ষ্টেটত ন তুমি আহি পিনি তুমি এটা বনাই ল'বা পাৱৈ এইটো ফেক্টৰী হয় চাহপাতৰ ফেক্টৰী হয় হেৰি কমাই দিয়া মই এতিয়া কৈছোঁ শুনা এইটো পাৱৈ হয় পাৱৈ চাহ ফেক্টৰী হয় চাহপাতৰ ফেক্টৰী ডাঙৰে আছে কিন্তু সোমোৱা নাই বাৰু ভিতৰত চাহপাত কিন্তু বহুত ধুনীয়া পায় আমি খাইছোঁ ইয়াৰ চাহপাতটো ভাল দিয়ে কিন্তু আমি ডিগবৈ পাণবাৰীৰ পৰাও চাহপাত খাইছোঁ ন তোমাৰ লগৰ এজনে দিছে হা সেইটো ফেক্টৰী নহয় কিন্তু চাহপাত দিছে ন অঁ ভাল লাগিছে ন মোক কৈছে যে সেইটো ফেক্টৰী নহয় আচলতে ফেক্টৰীতে চাহপাত বনায় সেইটো ময়ো জানো কিন্তু কথা হ'ল লগৰ এজনে দিয়ে চাহপাতটো খাই ভাল লাগে মানে সেইটোকে মই কৈছোঁ আৰু কিবা কিবি কৈ দিয়ে দেই মানে গাড়ীখনত উঠাৰ লগে লগে জানা আমাৰ মানে আচলতে কিবা এটা নহয় কিবা এটা জেং হয়ে আৰু আজি সেই চাহপাতত লৈ আৰু বিশেষকৈ এইখিনিক লৈ হৈছে দেই কাজিয়া সৃষ্টি হৈছে আচলতে আমাৰ মোক আকৌ গাড়ীখন চলাবলৈ নিদিয়ে অলপো নিদিয়ে এদিনে যি আমাৰ ড্ৰাইভাৰজনৰ পৰা মই মনে মনে চলাইছোঁ গম নোপোৱাকৈ গাড়ীখন চলাবলৈ কেতিয়াও নিদিয়ে ক'ৰবাত যেন মই কিবা খুন্দাহে মাৰিমগৈ আকৌ ড্ৰাইভিং চেণ্টাৰত আকৌ এবাৰ মোক শিকিব যাব লাগিব আপোনালোককো দেখাম মই শিকিবলৈ গ'লে দেই গোটেই দোকানবিলাক ভাঙিছে কিয় ভাঙিছে সেইটো বাৰু গম নাপাওঁ আচলতে ড্ৰেইন খানি আছে দেই ড্ৰেইন খানি থকাৰ কাৰণে চাগে ভাঙিছে নেকি ইমানখিনি গম নাপাওঁ ইয়াত পানী গোটেই পানী যথেষ্ট পানী হৈছে ন ড্ৰেইনত ফাইনেলি আমি ঘৰ পালোহি এইটো ইমান উৎপাত কৰিছে ইয়াক লৈ আৰু নোৱাৰি দেই আপুনি কৈ দিয়ক আহি পালে লৈ আহিছোঁ খাবলৈ চাহ খাবলৈ আহি পালোঁ কৈ দিয়া গাইছক আহি চাহকাপ লৈছোঁ কিন্তু চাহত চেনি নাই দেই বিনা চেনিত খাইছোঁ আচলতে চাহটো আজিকালি কমেই খোৱা হয় চেনি সেইটো কাৰণে সেয়া আমি লৈ আহিছিলোঁ পেটিছ কচৰি এইফালে বেটাৰ কাৰণে কেক এতিয়া খাম আৰু মজা আছে খাম হেল্ল' গাইজ এতিয়া চাহ খাই উঠিলোঁ আমাৰ ডিগবৈ ফালেও বৰষুণ জাক দিছে তিতিলোঁ মই আচলতে জিওক আনিবলৈ গ'লোঁ জিওক আনি পিনি গোটেই তিতি মেলি আহিছোঁ আজি ভিডিঅ'টো ইমানেই আছিল আজিলৈ আহিছোঁ বাই বাই